আজি বতৰটো ইমান ভাল নহয়, বৰষুণ দি আছে। সেইকাৰণে ভাবিছোঁ দুপৰীয়ালৈ ওলকচুৰ লগত আজি লোকেল মুৰ্গী বনাম। আহকচোন কেনেকৈ বনাওঁ ওলকচুৰ লগত আজি লোকেল মুৰ্গী। প্ৰথমে কেৰাহী এটা গৰম কৰি তেল অলপ দিছোঁ। তেলখিনি গৰম হোৱালৈকে মই মছলাখিনি ৰেডি কৰি লওঁ। তাৰ কাৰণে লৈছোঁ নহৰু, আদা, জালুক, এক গোটা মছলা আৰু পিঁয়াজখিনি এতিয়া তেলত দি দিলোঁ। পিঁয়াজখিনি ভাজি লওঁ আৰু ইয়াক পকা ঘৰৰ জলকীয়া দিছোঁ। এতিয়া ফটাফট পিচি লওঁ। এয়া পিচি পেলাই মছলাখিনি দি দিলোঁ তেলত। অলপ সময় ভাজি ল'ম। আৰু ইয়াত এতিয়া মাংসখিনি দি দিলোঁ। মছলাৰ পেষ্টটোৰ লগত মই আধা চামুচ হালধি পাউডাৰ আৰু জলকীয়া পাউডাৰ, জিৰা আধা চামুচ দি দিছিলোঁ, কিন্তু দেখুৱাব নহ'ল। এতিয়া ধুনীয়াকৈ গোটেইখিনি লৰাই দিম আৰু নিমখ অলপ দিম সোৱাদৰ কাৰণে। আৰু এই ওলকচু আৰু আলু বইল কৰি লৈছিলোঁ, এতিয়া ইয়াৰ লগত দি দিলোঁ মাংসখিনিত। ধুনীয়াকৈ অলপ সময় ভাজি থাকিব। আৰু ভাদ মাহত ওলকচু খাব লাগে বুলি এটা নিয়মেই আছে। ভাদ মাহ পাৰ হ'ল বাৰু, এতিয়াই খাইছোঁ। আৰু ইয়াত তলত লাগাৰ নিচিনা হৈছে। এতিয়া পানী দিওঁ, এয়া উতলা পানী দিম। কচুটো নখজুৱাই, ওলকচুটো আগত খাই থৈছোঁ। কিন্তু যেনেকুৱাই নহওক, কচু সদায় সিজাই পানীটো পেলাব নখজুৱালেও, আৰু উতলা পানী দিব। তেতিয়া খাবলৈ বহুতেই ভাল হয় আৰু অলপো নধৰে। এতিয়া ভালকৈ উতলিলে মই গৰম মছলা দি দিলোঁ। কালাৰটো দেখিছে কিমান ধুনীয়া কালাৰ এটা আহিছে। আৰু মৌৰীয়া মাংস ভাতৰ লগত খাবলৈ ৰেডি। আপোনালোকে এনেকৈ বনাই খাই পোৱা নাই যদি এবাৰ খাই চাবচোন। কচু খাইছেনে কি খাইছে গমেই নাপাব, ইমানেই টেষ্টি।